আজি মই আপোনালোকক ফেন্সি বাজাৰৰ এনেকুৱা এখন দোকান দেখাম য'ত আপোনালোকে সকলো ধৰণৰ গিফ্ট আইটেমছ, হোম ডেকৰ আইটেমছ আৰু ষ্টেচনাৰী আইটেমছ একেখন দোকানতে পাব। ইয়াত যে ফ্লাৱাৰ ভেজবোৰ ইমান ধুনীয়া ধুনীয়া ষ্টাইলিছ কালেকশ্যন আছে, তাৰ উপৰিও গিফ্ট আইটেমছবোৰ যে বহুত ইউনিক ষ্টাইলৰ হয় আৰু বহুতখিনি কালেকশ্যন আছে। আপোনালোকৰ যিকোনো এটা গিফ্টটো ভাল লাগিয়ে যাব। তাৰ উপৰিও ইয়াত আছে কি চেইন, ৱাল ক্লক কালেকশ্যন, টেবল ক্লক কালেকশ্যন আৰু এখন আছে ফেন্সি বাজাৰৰ মছজিদ গলিৰ SM চেলছ। দোকানখনৰ নাম হ'ল SM চেলছ। এইখন দোকানত আপোনালোকে সৰু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰা সকলো ধৰণৰ ষ্টেচনাৰী আইটেমছ যেনে কালাৰ পেঞ্চিল, স্কেচ পেন সকলোখিনি পাই যাব। আৰু ব্ৰাইডেল বেগৰ কালেকশ্যন যথেষ্টখিনি আছে। ষ্ট'ন ৱৰ্ক কৰা ব্ৰাইডেল বেগ বহুত কম ৰেঞ্জতে পোৱা যায় ইয়াতে। তাৰ উপৰিও ইয়াতে আপোনালোকে হোম ডেকৰ আইটেমছ, কুকৱেৰ, বেকৱেৰ সকলোখিনি পাব। আৰু লেডিজ ফুটৱেৰবোৰো কালেকশ্যনো বহুতখিনি ভাল। আৰু আপোনালোকে যদি ল'ব বিচাৰে বহুত কম ৰেঞ্জতে বহুত ষ্টাইলিছ আইটেম ল'ব পাৰিব ইয়াৰ পৰা। ইয়াত মই প্ৰথমবাৰৰ বাবে বাৰ্বি লাগি থকা কি চেইনবোৰ দেখিলোঁ। ইমান মৰম লগা আৰু দেখিলে যে একেবাৰে ল'ব মন যায় এটা বাৰ্বি লাগি থকা কি চেইন। আৰু ইয়াত ছোৱালী মানুহৰ সকলো ধৰণৰ কছমেটিক্স, জুৱেলাৰী এই গোটেইখিনি বস্তুবোৰ একেখন দোকানতে পাব।